এইটো জিন্দা আছে যে উঠে আনে মই ডিউটিত যাব লাগিব। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে, আপোনালোকক ছাবস্ক্ৰাইব কৰি দিবলৈ মোৰ চেনেলটো আহ্বান জনাইছোঁ। আৰু নতুন নতুন ভিডিঅ'বোৰ উপভোগ কৰি থাকিবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। লগতে যদিহে আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাই আছে, ফেচবুক পেজটো মোৰ ফ'ল' কৰি দিবলৈ আপোনালোকক আহ্বান জনাইছোঁ। আৰু নতুন নতুন ভিডিঅ'বোৰ এনেকৈ উপভোগ কৰি থাকিবলৈ আপোনালোকক মই অনুৰোধ জনাইছোঁ। ক'বলৈ গৈ আছোঁ একচুৱেলি বিশেষকৈ ডাম্পাৰ চালক, ট্ৰেক্টৰ চালক আৰু এই ডাঙৰ ডাঙৰ গাড়ীবোৰৰ একচুৱেলি বিষয়ে আপোনালোকক মই ক'বলৈ গৈ আছোঁ। একচুৱেলি ইয়াত মই ক'বলৈ গ'লে বহু মানুহে বেয়া পাবও পাৰে, চালক সন্থাই একচুৱেলি বেয়া পাব পাৰে। একচুৱেলি সেই বুলি নহয় যে লোকৰ জীৱনৰ প্ৰতি অকণ ৰিস্ক লোৱাটো আমাৰ প্ৰত্যেকৰে প্ৰয়োজন হয়, প্ৰত্যেকৰে এটা দায়িত্ব আছে। আৰু সেই গতিকে মই ইমানেই ক'ব বিচাৰিছোঁ, আজি ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব এটা এনেকুৱা ঘটনা য'ত নেকি ট্ৰাক গাড়ী এখনে বহুকেইটা জীৱন একেচাতে 7-8জনমান ব্যক্তিক একেবাৰে জীৱন শেষ কৰি পেলাইছে। আৰু সেই ভিডিঅ'টো চাই মোকো বেয়া লাগিছে। আৰু মই সেই গতিকে এই ভিডিঅ'টো দেখুৱাম বুলি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই আগবাঢ়িছোঁ। আৰু আপোনালোকক দেখুৱাম খন্তেক সময়ৰ ভিতৰতে এইটো ভিডিঅ'। তাৰ আগতে মোৰ এই ভিডিঅ'ৰ জৰিয়তে তথা ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পৰিবহণ মন্ত্ৰী সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈ মোৰ আহ্বান জনাইছোঁ যে ডাঙৰ ডাঙৰ গাড়ী চলোৱা ড্ৰাইভাৰবোৰক অকণমান নিয়ন্ত্ৰণ কৰাটো উচিত। বিশেষকৈ ডাম্পাৰ ড্ৰাইভাৰ, ট্ৰাক ড্ৰাইভাৰ, বলেৰ' ড্ৰাইভাৰ, এই গোটেইখিনি আপোনালোকে অকণমান নিয়ন্ত্ৰণ কৰাটো উচিত। লগতে মানে ডাঙৰ ডাঙৰ কোম্পানীবোৰে ডাম্পাৰ হিলৰ কাছাৰবোৰে ডাঙৰ ডাঙৰ ডাম্পাৰ গাড়ীবোৰ তাহাঁতি কোম্পানীবোৰে হয়তো কামত ব্যৱহাৰ কৰে। সেই গতিকে মানে তাহাঁতক আপোনালোকে অকণ নিয়ন্ত্ৰণ কৰাটো উচিত, তাহাঁতৰ স্পীড লিমিটটো নিয়ন্ত্ৰণ কৰাটো উচিত বুলি মই ভাবোঁ। যিহেতু তাহাঁতৰ কাৰণে বহুত মানে নিৰ্দোষী মানুহে বিপদত পৰিবলগীয়া হয় আৰু নিৰ্দোষী মানুহে জীৱন শেষ কৰিবলগীয়া হয়। আৰু সেই গতিকে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, যিহেতু আপোনালোকে এই ভিডিঅ' দেখিবলৈ পাব যে এনেকুৱা মই এনেই গম পোৱাৰ মতে এই ঘটনাটো চিপাঝাৰৰ কোনোবাখিনি জেগাত হৈছে বুলি মই গম পাইছোঁ। যিহেতু মই গোলাঘাট ডিষ্ট্ৰিক্টৰ টেঙানী গাঁৱৰ নিবাসী হয়। এনেকুৱা একচুৱেলি হ'ব নালাগে। এখন ট্ৰাক চালকৰ কাৰণে 7-8জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তাহাঁতৰ পৰিয়ালৰ বিষয়ে কোনে ভাবিব আৰু তাহাঁতৰ পৰিয়ালক কোনে পোহপাল কৰিব, জীৱনটো কেনেকৈ আগবাঢ়িব আৰু জীৱনত কেনেকৈ জীয়াই থাকিব, সেইবোৰৰ বিষয়ে আমি সকলোৱে মানে ভাবি পোৱাটো উচিত আৰু সকলোৱে বুজি পোৱাটো উচিত। গতিকে তাহাঁতক অকণমান নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ দায়িত্ব বুলি ভাবোঁ। লগতে আমাৰ জনসাধাৰণৰো দায়িত্ব। কিন্তু তথাপিও আপোনালোকে যদি কিছু আইন হাতত একচুৱেলি আইন যদি বনায়, হাতত নহয় একচুৱেলি আইন যদি বনায় আপোনালোকে যে স্পীড লিমিট কমোৱাৰ ক্ষেত্ৰত, যিহেতু তাহাঁতি বহুতবাৰ মই প্ৰত্যক্ষ কৰিছোঁ, বহুতবাৰ মই চিটুৱেশ্যন ফেচ কৰিছোঁ যে তাহাঁতি যেতিয়া ৰাস্তাত আহিব, আমি যদি ৰখি নিদিওঁ নিশ্চয়কৈ তাহাঁতি মহতীয়া লৈ যাব। আৰু তেনেকুৱা বহুতবাৰ মানে দেখিছোঁ আৰু বহুতবাৰ মানে ফেচ টু ফেচ মানে চিটুৱেশ্যন ফেচ কৰিছোঁ। গতিকে এনেকুৱা হ'ব নালাগে। যিহেতু কাৰোবাৰ কাৰণে কোনোবা যদি বিপদত পৰে, সেই কথাটো একচুৱেলি আমাকো বেয়া লাগিবলগীয়া কথা। আৰু এই ভিডিঅ'ত দেখিলে মানে আপোনালোকে নিশ্চয় মানে বুজিব যে এখন ট্ৰাক চালকে যিহেতু ইমান 4-5টা পৰিয়াল, 6-7টা পৰিয়াল যদি ধ্বংস কৰি দিয়ে, তেতিয়াহ'লে সেই ট্ৰাক চালকজনে কি চিন্তা কৰিলে আমাৰ বিষয়ে, বা সেই পৰিয়ালবোৰৰ বিষয়ে কি চিন্তা কৰি পেলানি গাড়ীখন চলালে। গতিকে আপোনালোকে অকণমান নিয়ন্ত্ৰণ কৰি পেলানি তাহাঁতৰ কাৰণে স্পীড লিমিটটো যদি অকণ কমাই দিয়ে, তেতিয়া সঁচাকৈ
এটা সুন্দৰ পৰিৱেশ গঢ়ি উঠিব বুলি পেলাই মই বিশ্বাস ৰাখোঁ। সেই গতিকে আপোনালোকক মই বিনম্ৰতা অনুৰোধ কৰিছোঁ, যদিহে আপোনালোকে ফেচবুকত যদি মোৰ ভিডিঅ'খিনি চাই আছে, তেতিয়া মোৰ ফেচবুক পেজটো লাইক কৰি দিবলৈ, ফ'ল' কৰি দিবলৈ আপোনালোক মই আহ্বান জনাইছোঁ। যদি আপোনালোকে ইউটিউবত চাই আছে, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোক মই অনুৰোধ জনাইছোঁ। আৰু যদিহে মোৰ ভুল ভ্ৰান্তি অপৰাধ হৈছে সেইখিনি কওঁতে, তেতিয়া আপোনালোকে মোক ক্ষমা মাৰ্জনা কৰিবলৈ মই বিনম্ৰতা অনুৰোধ কৰিছোঁ। আৰু মই মাজলৈ এই ভিডিঅ'টো এৰি দিছোঁ। আৰু আপোনালোকে ডিচাইড কৰিব, আপোনালোকে ভাবি চাব, মানে এনেকুৱা মিত্ৰৰ আগত আচলতে হ'ব লাগে নেকি বাৰু। আৰু সেইখিনি মই হ'লে সহ্য কৰিব পৰা নাই। আচলতে এনেকুৱা মিত্ৰক মানে আচৰিতভাৱে ল'বলগীয়া কথা একচুৱেলি। সেই গতিকে আপোনালোকে চাওক, এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। চাইছোঁ এইটো জিন্দা আছে যে উঠে আনে। ধৰিছো মই ডিউটিত যাব লাগিব। এই ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে নিজে বুজিব পাৰিছে যে সাধাৰণতে এনেকুৱাকৈ একচুৱেলি যদি কোনো ব্যক্তিক জীৱন হত্যা কৰা হয়, আচলতে যদি নিমিষতে যদি শেষ কৰিবলগীয়া হয়, তেতিয়াহ'লে কেনে হ'ব পাৰে। যদি আপোনাৰ মোৰ পৰিয়ালৰ কোনোবা এজন ব্যক্তিয়ে যদি তেনেকৈ মৃত্যুক সাৱটি ল'বলগীয়া হ'ব, তেতিয়া আপোনাৰ মোৰ কেনে অৱস্থা হ'ব পাৰে, আপোনালোকে অকণমান ভাবি গুণি চাব বুলি পেলাই আপোনাৰ ওচৰত এই ভিডিঅ'টো আপোনাৰ ওচৰলৈ এৰি দিছোঁ। আৰু আপোনালোকৰ কথা, আৰু এই ভিডিঅ'টো আপলোড কৰোঁতে মোৰ অনেকখিনি ভুল ভ্ৰান্তি অপৰাধ হ'ব পাৰে, তাৰে প্ৰতিও আপোনালোকে ক্ষমা মাৰ্জনা কৰি দিব। আৰু যদিহে আপোনালোকৰ আগত যদিহে মই ভুল ভ্ৰান্তি অপৰাধ কৰিছোঁ, তেতিয়া আপোনালোকক মই কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকক মই কমেণ্ট কৰি জনাবলৈ মই অনুৰোধ কৰিছোঁ। লগতে যদিহে আপোনালোকে এই ভিডিঅ'সমূহ যদি উপভোগ কৰি থাকিবলৈ ভাল পায়, যেতিয়াহে আপোনালোকৰ আগত মই এনেকুৱা ভিডিঅ' লৈ আহোঁ, যদিহে আপোনালোকে ভাল পায়, তেতিয়া মোৰ পেজটো ফ'ল' কৰি দিবলৈ আহ্বান জনাইছোঁ। লগতে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউবত চায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আহ্বান জনাইছোঁ। আৰু মই এনেকুৱা ভিডিঅ'সমূহ আপোনালোকৰ আগত আগলৈকে লৈ আহিম বুলি পেলাই আপোনালোকৰ ওচৰত কথা ৰাখিছোঁ। ধন্যবাদ। চি ইউ, বাই বাই।